খাই থাকোঁতে মোৰ মানুহজনী এনেকুৱা পাৰি দিলে আজি মোৰ মানুহজনীয়ে গাহৰি মাংস খাম বুলি কৈ আছে মানে বইল কৰা গাহৰি বইল কৰা আজি খাম মোৰো মন গৈছে বহুত খাবলৈ মন গৈছে গাহৰি মাংস কিন্তু আজি 100-200 টকামান মাংস লৈ আনিলোঁ ঔটেঙা কাটি আছোঁ গাহৰি আনিছোঁ আধা কিলো এটা সুদা বইল কৰি বনাম মানে টেষ্টিং কৰি মাংসটো বইল কৰি আছোঁ গাহৰি মাংস আধা ঘণ্টামান বইল কৰিম তাৰপিছত লাহেকৈ ঔটেঙাৰ লগত হেৰি কৰিম এতিয়া ঔটেঙা ধুনীয়াকৈ কাটি আছোঁ আৰু এইটো পানী গৰম কৰিছোঁ ইয়াত আজি গাহৰিৰ লগত আৰু ঔটেঙাৰ লগত বইল কৰি বনাম পানীটো গৰম হৈ গ'ল আমি লাহেকৈ এতিয়া এক চামুচ আদা এক চামুচ নিমখ দিছোঁ মানে বইল আদা 1.5 চামুচ দিছোঁ আৰু লগতে হালধি 1 চামুচ দিছোঁ হালধিকেইটা অকণমান হিলাই দিছোঁ যাতে মিক্স হৈ যায় ইয়াত মাত্ৰ গাহৰি আৰু ঔটেঙা বইল তাৰপিছত এইটো আদা ৰচুন দি দিছোঁ লগতে আৰু জলকীয়া একেলগে দি দিছোঁ অলৰেডি হৈ গ'ল পানী কম কৰা আৰু ঔটেঙা দিয়াটো এইটো কিমান ধুনীয়াকৈ উতলি আছে এতিয়া গাহৰি মাংস দি দিম এইটো আধা ঘণ্টামান বইল কৰি থৈছোঁ লাহেকৈ ইয়াত এতিয়া দি দিম বইল এতিয়া হিলাই দিম ঠিকছে উতলিব দিম এতিয়া অলৰেডি হৈছেগৈ এতিয়া চব্জিটো চাওঁ কিমান ধুনীয়াকৈ উঠি আছে চোৱা মস্ত একদম হৈছেগৈ আৰু খাবলৈ হৈছেগৈ চোৱা খালাটো চোৱা এইটো বইল কৰা মাংস আৰু লগতে ঔটেঙা ইয়াৰ মাজতে এতিয়া কি দিম আমি এতিয়া ইয়াত সৰিয়হ শাক কেইটামান দিম টেষ্টিং হৈ যাব লগতে সৰিয়হ শাক দি দিম এইটো সৰিয়হ শাক মজা লাগিছে খাই ইমান সোৱাদ লাগে ঔটেঙা আৰু গাহৰি মাংস লগত আৰু সৰিয়হ মাংসটো মানে মাংসটো ভালকৈ সিজোৱাৰ পিছত ঔটেঙাবিলাক সিজোৱাৰ পিছত সৰিয়হ শাককেইটা লাহেকৈ দিব লাগিব তাই খুব 10-5 মিনিটমান এনেকৈ গপাই দিব লাগে তাৰপিছত নমাব লাগে খাব লাগে কেনেকুৱা লাগে চাবাচোন বনাই এতিয়া অকণমান গপাই থৈ দিওঁ 10 মিনিটমান এতিয়া অলৰেডি হৈ গ'ল চোৱা কেনেকুৱা লাগিছে চাবাচোন কালাৰ মজা কালাৰটো কি সোৱাদ লাগিব খাই পিনি একদম বইল চব্জি হৈ গ'ল আৰু অকণমান নিমখ
পানীটো কমিব লাগে নে পানীটো নকমাম পানী কাৰণ আমাৰ জোল লাগে জোলকে ইয়াৰ মেইন ন বইল কৰিলে মানে জোলটো মেইন টেষ্টিং হৈ গ'ল এতিয়া বন্ধ কৰি দিওঁ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं ৰ'বা কালি যে এনেকুৱা ইণ্টাৰেষ্টিং কথা হৈ গ'ল কালি খাই থাকোঁতে মোৰ মানুহজনী এনেকুৱা পাধি দিলে মই মানে ভাত খোৱাই নহ'লে চৰি দেই বেয়া চেয়া নাপাব আপোনালোকে